হেল্ল' এভৰিৱান আৰু অদিতি আৰু মই গৈ আছোঁ চিনেমা চাবলৈ অনুৰাধা চিনেমা হলত। ৰ'বাচোন আৰু আমি আহি এয়া চিনেমা হল পাই গ'লোঁ। টিকট অনলাইন বুকিং কৰা আছিল বাৰু। এতিয়া চিনেমা চাবলৈ সোমাম আমি। দিয়া অদিতি এইপিনে চাই দিয়া। আৰু এয়া চাওক হলত পুৰা মানুহ ফুল হৈ গৈছে। আৰু এয়া চাওক এই আইতা দুজনীও আহিছে, দেখি ভাল লাগি গৈছে। আইতা দুজনী যে চাব আহিছে। Congratulations, my son. Congratulations. Thank you. কোনটো আজি পূৰণ হ'ল? বলা। আৰু এতিয়া চিনেমা চাই আহি ঘৰ পালোঁ আৰু সঁচাকৈ চিনেমাখন চাই বহুত বেছি ভাল লাগিছে। আৰু প্ৰথমতে মই ভাবিছিলোঁ অদিতিক লৈ মই অকলে চিনেমা চাব যাব পাৰিমনে, তাই যদি আমনি কৰে মই কি কৰিম, এনেকৈ ভাবি মই ইমান দিনে চোৱা হোৱা নাছিলে। কিন্তু তাইক লৈ ফাইনেলি চাবলৈ গ'লোঁ আৰু সঁচাকৈ তাই অলপো মোক আমনি কৰা নাই। মানে তাই বহুত বেছি এনজয় কৰিছে, নাচি নাচি তাই চিনেমাখন উপভোগ কৰিছে। মোৰ বহুত বেছি ভাল লাগিছে। আৰু এইটো এটা মানে মোৰ এতিয়া ক'বলৈ গ'লে মোৰ এটা নতুন অভিজ্ঞতা। অদিতিক লৈ পেলাই মই প্ৰথম চিনেমা চালোঁ আৰু তাইৰ কাৰণেও এটা নতুন অভিজ্ঞতা আৰু মোৰো এটা নতুন অভিজ্ঞতা। সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিল। আৰু যদি চিনেমাখন চোৱা নাই তেতিয়াহ'লে আপোনালোকে চাব, বহুত বেছি ভাল লাগিছে। আৰু এতিয়া মই ৰাতি ডিনাৰ বনাবলৈ যাওঁ, ভাবিছোঁ পনীৰ বনাম। তো পনীৰৰ অকণমান ৰেচিপিটো আপোনাৰ লগত শ্বেয়াৰ কৰি দিম, আপোনালোকে চাই থাকিব। পনীৰ বনাবৰ বাবে মই ভাবিছোঁ মগজেদি বনাম, গতিকে একেলগে এইখিনি মই পেষ্ট বনাই লওঁ। ইয়াতে দিছোঁ মই মগজ, বিলাহী, পিঁয়াজ, আদা, নহৰু গোটেইখিনি একেলগে লৈ লৈছোঁ। আৰু এইখিনি মই পেষ্ট কৰি লোৱা হ'ল আৰু এতিয়া মই পনীৰখিনি বনাই লওঁ। এয়া মই কেৰাহী এটা বহাই দিছোঁ আৰু কেৰাহীটো গৰম হোৱাত ইয়াতে মই দি দিম মিঠাতেল আৰু দি দিম মই 2টা শুকান জলকীয়া। একদম সাধাৰণভাৱে বনাইছোঁ। দিছোঁ কেইটামান গোটা জিৰা আৰু এতিয়া মই ইয়াতে একেলগে মটৰখিনিও দি দিম, কেঁচা মটৰ। আৰু যিখিনি মই পেষ্ট বনাই থৈ দিছিলোঁ মগজ, বিলাহী, পিঁয়াজ, আদা, নহৰু, সেই পেষ্টখিনিও মই একেলগে ইয়াতে দি দিছোঁ। আৰু এতিয়া মই এইখিনি অকণমান সময় ভাজি ল'ম, যাতে ইয়াৰে কেঁচা গোন্ধটো যায়। 2 মিনিটমান সময় ভাজি ল'ম। আৰু এতিয়া মই ইয়াতে দি দিছোঁ অকণমান নিমখ, মানে জোখমতে নিমখ দি দিছোঁ। তাৰপিছত হালধি আৰু একেলগে মছলাখিনিও দি দিম। মছলাৰ ভিতৰত মই দিছোঁ জিৰা, ধনিয়া আৰু অকণমান পনীৰ মছলা। আৰু গোটেইখিনি মছলা দিয়া হোৱাৰ পিছত মই পুনৰ এইখিনি অকণমান ভাজি লৈছোঁ, যাতে গোটেইখিনি মছলা আৰু মোৰ পেষ্টখিনি একেলগে মিক্স হৈ যায়। 2 মিনিটমান সময় ভাজি লৈছোঁ আৰু 2 মিনিটমান সময় ভজা হোৱাৰ পিছত মই এতিয়া ইয়াতে পানী দি দিম। পানীটো নিজৰ জোখমতে দি দিলে হৈ গ'ল। আৰু পানীখিনি দিয়া হোৱাৰ পিছত মই এতিয়া একেলগে ইয়াতে পনীৰখিনিও দি দিম। আৰু মই পনীৰখিনি ভাজি লোৱা নাই, আৰু আপোনালোকে ভাজি লৈও দিব পাৰে, মই নভজাকৈ দি দিছোঁ। আৰু পনীৰখিনি দিয়া হোৱাৰ পিছত এইখিনি অকণমান মই লৰাই দিছোঁ। লৰাই এতিয়া এইখিনি মই উতলিব দিম আৰু তাৰপিছত মোৰ ৰেডি হৈ যাব মটৰ পনীৰ। আৰু এতিয়া মই ইয়াতে অকণমান দি দিছোঁ কচুৰি মেথি। এইটো অপশ্যনেল হয়, দিবও পাৰে নিদিব পাৰে। মই দি দিছোঁ কচুৰি মেথি। আৰু এতিয়া এইখিনি মই উতলিব দিম 5 মিনিটমান সময়। আৰু এয়া চাওক 5 মিনিটমান সময় উতলাৰ পিছত মই এতিয়া ইয়াতে অকণমান কেঁচা ধনিয়া পাত কাটি দিছোঁ। আৰু ধনিয়া পাতখিনি দি পেলাই পুনৰ মই মিক্স কৰি পেলাই নমাই দিলোঁ আৰু ৰেডি হৈ গ'ল মোৰ মটৰ পনীৰ। কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব।